হেল্ল' বন্ধু বান্ধৱীসকল, মই চন্দ্ৰমা বৰ্মন। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো আছোঁ। তো আজি ভ্লগটো আৰম্ভ কৰিম ৰঙালী বিহুৰ লাৰু পিঠাৰ আয়োজনক লৈ। কেনেকৈ বনালোঁ, কি কৰিলোঁ, চব দেখুৱাম ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকৰ ৰঙালী বিহুৰ আয়োজন কেনে চলিছে কমেণ্টত জনাবচোন। তো বলক ভিডিঅ'। এতিয়া নাৰিকলখিনি ৰুকনিৰে ৰুকি লৈছোঁ, খুন্দি ল'লোঁ। এতিয়া আমি মাটিৰ চৰুটোত গুড়াখিনি দি দিছোঁ ধুনীয়া। এতিয়া আমি তাত নাৰিকল আৰু গুড়খিনি দি দিছোঁ। এতিয়া আমাৰ পিঠা বনোৱা হৈ গ'ল। আমি লাৰুৰ কাৰণে নাৰিকলখিনি ভালদৰে ভাজি লৈছোঁ। এতিয়া আমি লাৰু কটা বান্ধিবৰ কাৰণে আৰম্ভ কৰিছোঁ। ফাইনেলি লাৰু বন্ধা হৈ গ'ল। এতিয়া নাৰিকলৰ চিৰাৰ বাবে নাৰিকলখিনি ভালদৰে ৰুকি লৈছোঁ। এয়া চিৰা বনোৱা হৈ গ'ল। আজিলৈ ভ্লগটো এইখিনিতে সামৰিছোঁ। পিছত আকৌ লগ পাম। তো বাই বাই।